এজন আহি আছে আমাৰ পাৰ্টনাৰ। এই ৰাস্তাৰ অৱস্থা বৰষুণত এইফালে ৰখি আছে। এয়া আমাৰ ডুপ্লিকেট যতীন বৰা, এয়া কিশোৰ। মাস্ক টাস্ক লগাই লৈছে একদম, কেমেৰা দেখা পায়। এনেই কিন্তু মাস্ক নাছিল লগত। এয়া চাই থাকক ভিডিঅ'টো। আজি আমি বৰষুণৰ মাজত ব্লগ পুৰা ফাটাই দিম আজি, চাই থাকক। বৰষুণৰ বতৰত মইনাই নুঠে মটৰত। হাই গাইজ, মই প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে আজি আছো কালি নাই ইউটিউব চেনেল। চ' আজি বৰষুণৰ বতৰত কিবা এটা বিশেষ কামত ওলাইছিলোঁ। কাম মানে লকডাউনতো বিশেষ তেনেকুৱা কাম নাই, কিন্তু বিশেষ কাম মানে এতিয়া কি ক'ম আৰু, ভিডিঅ'টো চালে গম পাব। চ' চাই থাকক ভিডিঅ'টো। এয়া ৰাস্তা, টুং 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 ৰাস্তা, খালী ভৰি বৰষুণ। পাহাৰেদি আহি আহি আমি মেইন ৰাস্তা পালোঁ। মেইন ৰাস্তা ছাতাৰ তলত ব্লগিং। এইটো হ'ল ইৰা কিশোৰ দাস, এইটো ইৰা কিশোৰ দাস, আৰু এইটো হ'ল টেবলেট নাথ ৰঙাটো, আৰু এইটো হ'ল ক'ত গ'ল যতীন বৰা, ডুপ্লিকেট যতীন বৰা। চ' ছাতাৰ তলত ব্লগিং আজি। বৰষুণ বতৰ এই পৰিলে মাত্ৰ, কোনো ছ'চিয়েল ডিষ্টেঞ্চিং নাই। আমি এইফালে খোজকাঢ়ি মৰি আছোঁ, কিন্তু ইফালেতো দেখুৱাই পালে স্কুটিত দুটা আহি আছে। পানী মেইন ৰাস্তাত পানী। অ' যতীন বৰা, ডুপ্লিকেট যতীন বৰা। দুই এষাৰমান কৈ দিয়কচোন, কি নাম আছিল ইয়াৰ? মজা ঘৰ দেই, এইটো মজা। কি কৈছা? এনেকুৱা এটা ঘৰ বনা তোৰ কাৰণে কি ডাঙৰ কথা? যতীন বৰা, ডুপ্লিকেট যতীন বৰা। আৰু এইটো কি আছিল? এইটো ইৰা কিশোৰ দাস। ইৰা কিশোৰ দাস নহয় নেকি? ফেচবুকত আছে ইৰা কিশোৰ দাস। হয় নেকি? দুই এষাৰমান কৈ দিয়কচোন আপুনি। কি দুই এষাৰমান কৈ দিয়ক। মোৰ নাম কিশোৰ দাস, ইৰা কিশোৰ দাস নহয়। অ' হয় নেকি? দে আজিৰ পৰা কিশোৰ দাসে ক'ম। এয়া চাওক মেইন ৰাস্তা। এইটো ৰাস্তা ক'ৰ, লোকেশ্যনটো ক'ব লাগিব নেকি? ভিডিঅ'টো চাই থাকক, গম পাই যাব। মই দেখাই দিম বেনাৰ। চাই ল'লে হ'ল, লাহে কৰি স্কিপ কৰি চাই ল'লে হ'ল ৰাস্তা। বানপানী দেখোনে, হাতীৰ তলৰ ব্লক। আজি মই কি কৈ আছো একো গমে মানে। কিন্তু মাস্কখন ইয়াত পিন্ধিব দিয়া নাই, ইয়াত পিন্ধিব দিছে। আমি 4জন, তাৰ বাহিৰে বেলেগ মানুহ দেখা নাই। দেখিছোঁ 2 এজন যি কিবা দৰকাৰী কামত ওলাইছে, কিন্তু এনে অদৰকাৰী মানুহ দেখা নাই। এতিয়া আহি পালোঁ আমি কি, এয়া চাওক ৰাস্তা, হেভি ৰাস্তা। এইখিনি আৰু এইখিনি মিলাই কিনে যদি ইয়াতে যদি অংকটো কৰি দিয়ে, ৰাস্তাটো কেনেকুৱা হ'ব কমেণ্ট কৰকচোন। ইয়াৰ লগত আৰু এটা বস্তু লাগিব, সেইটো হ'ল চিমেণ্ট। আৰু যদি ৰাস্তাটোৰ ছাইডত যদি অলপমান নালাৰ ব্যৱস্থা কৰে, তেনেহ'লে ৰড লাগিব। আৰু বিশেষ নকৰিলেও হ'ব, সেইখিনি কৰিলে ৰাস্তাটো একদম মজা হৈ যাব, মজা। পাহাৰৰ পৰা তলত নামিলোঁ, এতিয়া আকৌ পাহাৰৰ পৰা ওপৰত যাই আছোঁ। বা কি নিজৰাৰ চাউণ্ড শুনক।
পানী বৰষুণটো কমিছে অলপ অলপ, কিন্তু যিটো পাহাৰৰ পানীৰ স্পীড সেইটো কণ্টিনিউ আহিয়ে আছে। এই ৰাস্তাটোৰ কথা কৈছোঁ, এই ৰাস্তাটোত যদি এই অলপ আগতে যিখিনি বস্তু দেখাইছিলোঁ সেইখিনি বস্তু আৰু তাৰ লগত অলপ চিমেণ্ট যদি মিলাই দিয়া হয়, মিলাই পেলাই ইয়াতে ঢালি দিয়া হয়, কেনেকুৱা মজা লগা হ'ব ভাবি চাওকচোন। ৰাস্তাটো কিমান ডাঙৰ, দুখন গাড়ী মানে আপ এণ্ড ডাউন কৰিব পাৰিব মজা কৰি, টেনশ্যনে নাই। মাস্ক পিন্ধি ব্লগ কৰি আছোঁ, ভাল নহ'ব পাৰে, তো ৰাস্তাটো উঠি আহিলোঁ। চ' আজি ব্লগটো বিশেষ একো নাই, এইবোৰেই চাবলৈ হ'ব। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। গাইজ বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, মোটামুটি 3-4 মাহৰ মূৰতে ভিডিঅ' বনালোঁ। চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ বাই বাই।